हेलो एवरीवन अस्सलामु आलैकुम মই ৰজি সকলোকে মোৰ চেনেল কেটস লাইফ উইথ ৰজিলৈ স্বাগতম জনাইছো। আশা ৰাখিছো আল্লাহৰ কৃপাত সকলোৱে ভালে কুশলে আছে। আলহামদুলিল্লাহ আমিও ভালে আছো। আজি বহুত দিন মূৰত আৰু এটা নতুন ব্লগ ভিডিও লৈ আপোনালোকৰ মাজত আহিছো। আশা ৰাখিছো সকলোৱে ভিডিওটো চাই ভাল পাব। যদি ভিডিওটো চাই ভাল পায় তেনেহলে প্লিজ ভিডিওটো এটা লাইক দি ভিডিওটো কন্টিনিউ কৰিব। আজি ভিডিওটো ইভিনিংৰ পৰাই আৰম্ভ কৰিছো। মাগৰিবৰ নামাজ পঢ়ি চাহ খাই ইফালে মই বেটাক ড্ৰাগন ফ্ৰুট খাব দিছো আৰু ইফালে মই মোৰ টুকটাক কামখিনি কৰি লম। ইয়াতে মই ফিল্টাৰত পানী ভৰাই আছো। পানী ভৰোৱা হৈ গলে মই এইখিনি কেটান বটল আছে ৰিফিল কৰিবলৈ সেইখিনি ৰিফিল কৰি ফ্ৰিজত থৈ দিম। ভিডিওটো মই এসপ্তাহ মান আগতে ৰেকৰ্ড কৰি থৈ দিছো, কিন্তু এই গৰমৰ কাৰণে আৰু এডিট কৰাও নহয় আৰু ভিডিওটো দিয়াও নহয়। সেইকাৰণে আজি ভাবিলো এডিট কৰি থওঁ। বহুত ভিডিও এনেকৈ পেন্ডিং হৈ আছে। যিহে গৰম দিছে একো ভাল নালাগে, কাম কৰিবতো মনেই নাযায়। তথাপি কি কৰিম, উপায় নাই, আমাৰতো কৰিবই লাগিব। ইফালে মই মাংস আনিছিল, সেইখিনি ভালকে নিমখ আৰু হালধি দি সিজাই লৈছো। সিজাই লৈ এইখিনি বগা প্লাষ্টিকত এনেকৈ টাইটকৈ বান্ধি ডিপ ফ্ৰিজত থৈ দিম। ডিব্বাতে আপুনি এনেকৈ প্লাষ্টিকত থৈ দিব, বহুত দিন ভালে থাকে। এই চাওক মই এনেকৈ দুটা বনাইছো, সেইখিনি মই ডিপ ফ্ৰিজত থৈ দিম আৰু বাকীখিনি ঘৰত বনাম, মানে আলহী আহিছে সেইকাৰণে বাকীখিনি থৈ দি আৰু যিখিনি নালাগে সেইখিনি আৰু এনেকৈ প্লাষ্টিকত ভৰাই ডিপ ফ্ৰিজত থৈ দিছো। এইখিনি থৈ মই কিচেনত যাম, কাৰণ আলহী আহিছে। বহুত আজি ৰন্ধা বঢ়া কৰিব লাগিব। ৰন্ধা বঢ়া মোৰ শেষ হৈ গ'ল। ইফালে মই বনাইছো মাংস, ইয়াতে বনাইছো বিৰিয়ানী আৰু বনাইছো মাছ, আলু আৰু ভাত কেৰেলা দি মাছ বনাইছো আৰু বনাইছো দালি। খোৱা শেষ হোৱাৰ পাছত এইখিনি কিচেনৰ কাম শেষ কৰি গ'লো বিচনাত। আৰু এইটো ৰাতিপুৱাৰ ভিডিও হয়। ৰাতিপুৱা উঠি নামাজ পঢ়ি চাহ খাই বিচনা ঠিক কৰি ল'লো আৰু ৰন্ধা বঢ়া কৰি আলহীবোৰক খুৱাই এতিয়া অলপ যাম টাউনত, মানে আলহীৰ কাৰণে কিবা গিফ্ট কিনিবলৈ। আলহী যিহেতু ৰাতি থকাকে আহিছে, সেইবাবে কিবা কিবি অলপমান হ'লেওতে দিব লাগিব। আলহী ভগৱান বা আল্লাহৰ অন্য এটা ৰূপ, সেইকাৰণে আমি সদায় শ্ৰদ্ধা আৰু সন্মান কৰিব লাগে। কোৱা হয় যে আল্লাহ যাক ভাল পায় তাৰ ঘৰতহে আলহী আহে। মই আৰু বেটা অলপ দেখাই দিলোঁ। এতিয়া কিবা কিবি ল'লোঁ, লোৱা হৈ গ'ল। এতিয়া বিলিং কৰি ঘৰলৈ ৰাওনা দিম। ইমান গৰম, এচিৰ ভিতৰত আছিলোঁ, এতিয়া বাহিৰত গৰমত এবাৰ যাম আৰু ঘৰলৈ। চাওক ঘৰ আহি পালোঁ, এইখিনি অলপমান লৈছিলোঁ, দেখাই দিলোঁ আপোনালোকক। যদি মোৰ ভিডিওটো চাই আপোনালোকৰ ভাল লাগে তেন্তে মোৰ চেনেলক প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই, থেংকছ ফৰ ৱাচিং।